ৰাতিপুৱাই বিছনাৰ পৰা উঠি গম পালোঁ যে আজি ঘৰত আমাৰ কোনো নাই, মানে মাও নাই দেউতাও নাই। কথাটো হ'ল কি, ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁৱে যে আমাৰ বিয়া এখন আছে দাদাৰ, মানে চাৰ্ট কিনিব গৈছিলোঁ যে দোকানত, মনত আছে নিশ্চয় আপোনালোকৰ। তো সেইটো কাৰণে ঘৰত কোনো নোহোৱাৰ কাৰণে ৰাতিপুৱা শুই উঠি মই ডাইৰেক্ট লাগি গ'লোঁ চাহ বনোৱাত। আৰু চাহটো মই ধুনীয়াকৈ এতিয়া খাই লওঁ। চাহ তাহ খাই উঠি মই আহি গ'লোঁ ডাইৰেক্ট দোকানত, মানে সৰুকৈ এখন আমাৰ দোকান আছে। দোকানখন যিহেতুকে খোলা আছে, তো তাতে মই অলপ সময় এতিয়া থাকিব লাগিব। মানে দুটাও বিয়াত গুচি গৈছে না, মা আৰু দেউতা, গতিকে ময়ো অকণমান দেৰিকৈ যাম, দোকানখন অকণমান চাই লওঁ। আৰু আজি মই মানে আজি মেইন দোকানী, ঘৰত মাদাৰো নাই ফাদাৰো নাই, সেইকাৰণে আজি মই মেইন দোকানী। মানে বেলেগ কথা একো নাই, ঘৰত যেতিয়া মানুহ নাই, আজি মই মনে মনে 2 পেকেট চিখৰ বেছিকৈ খাব পাৰিম। গা পা ধুই পূৰা ৰেডি হৈ একদম আহি গ'লোঁ বিয়াত। আৰু দেখাবলৈ একদম বিয়া পূৰা জাক জমক কৰি থৈ দিছে। মানে কালি আহিছিলোঁ, যদিওবা কালি ইমান ভাল কৰি পেণ্ডেলটো ফিটিং হোৱা নাছিল, আৰু আজি পূৰা একদম টিপ টপ ফিটিং কৰি দিছে পেণ্ডেলটো। গেটখন সঁচাই খুব ধুনীয়া লগা আছে, ফুল চুল দি দিছে, আৰু চাৰো চাইডে ফুল চুল দি দিছে। মানুহ মানে বেছি অহা নাই। তাৰমানে মেইন কথাটো হৈছে কি, আপোনাৰ আজি বিয়া, দৰা সাজি যাব, কইনা লৈ আহিব, কিন্তু ৰিচিপশ্যন কালিহে। আজি মানে অকল আমাৰ এই গাঁৱৰ মানুহখিনি আছে, আৰু বাকী আলহী চালহীৰ মানুহখিনি আছে, কিন্তু মেইন ৰিচিপশ্যনটো কালি। সেইটো কাৰণে মানে আজি অলপমান মানুহৰ সমাগমটো কম দেখা পাইছে আপোনালোকে। ইফালে মণ্ডপটো গাঁৱৰ ল'ৰাবিলাকে বনাইছে খুব ধুনীয়া কৰি। ইফালে মানে বিয়াৰ আপোনাৰ পেণ্ডেল চেণ্ডেল চাই মেলি চাহ একাপ খাই ল'লোঁ ধুনীয়া কৰি। চ' ইফালে মানে এই জেগাটো যদি দেখা পাইছে, এইখিনি জেগাত মানে অহাকালি দৰা আৰু কইনা বহিব। মানে দৰা কইনা বহা ষ্টেজখন বনাই দিছে ইফালত দেখি আপোনাৰ, খুব ধুনীয়া কৰি একদম ডেক'ৰেশ্যন কৰিছে, ফুল চুল দি পিনে। তো ইফালে মানে ডাইৰেক্ট আহি গ'লোঁ ভাত বিলাবাক লাগি, যিহেতুকে গাঁৱৰে চলি, ঘৰৰে চলি, ভাতটোতো বিলাবই লাগিব। ভাত খোৱা মানুহবিলাক বহি আছে। আজি ভাত খোৱা মানুহো কম, তাৰমানে কি আজি আৰু ৰিচিপশ্যন নহয় ন, আজি বিয়াহে, দৰা সাজি যাব কৈছোঁ অলপ আগতে। তো সেইকাৰণে মানে আজি মানুহ কম। ইফালে মানে মই মানে পূৰা একদম বিলানীত লাগি গ'লোঁ, বিলে চিলে উঠি মানে ময়ো আপোনাৰ লাহে ধীৰে অলপমান দেৰি কৰি ভাত চাত খালোঁ। আৰু ভাত চাত খাই মই ডাইৰেক্ট ঘৰত দেখি ৰাওনা হ'লোঁ, যিহেতুকে ৰাতি গুৱাহাটীত কইনা, বহুত দূৰলৈকে যাব লাগিব, অলপ টোপনিও মাৰি লওঁ, টোপনি মাৰি বঢ়িয়া কৰি গুচি যাম আৰু ৰাতি। তো এইখিনি আছিল আজিৰ ভিডিঅ'খিনি। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।